মই আজি আহিছোঁ আপোনালোকৰ কামাখ্যা মা কামাখ্যা মন্দিৰত আৰু ইয়াতে ৰখি আছোঁ আমি লাইন ৰখিব। একচুৱেলি কামাখ্যা মন্দিৰত সদায় ভিৰ থাকে আৰু দেখাই আছোঁ আৰু মই ইয়াতে ধূপ চাকি লৈ ল'লোঁ যেনেকৈ যি পাৰোঁ আৰু লৈ পিনি এতিয়া মই ভিতৰলৈ যাম। এইফালে আপোনালোকে দেখিছে চাৰিওফালে খুব ধুনীয়া এটা পৰিৱেশ। ইয়াতে আপোনালোকে লৈ ল'ব পাৰে চাকিটো আৰু এয়া হৈছে মূল প্ৰৱেশ দুৱাৰখন, যোনফালেদি আমি এতিয়া সোমাই যাম। আৰু এয়া হৈছে ভিতৰ চোৱা, খুব ধুনীয়া পৰিৱেশ আৰু চাৰিওফালে আপোনাৰ মানুহ সঁচাই বহুত ভিৰ। আৰু ইয়াতে মই এজন পাণ্ডা লগ ধৰি ল'লোঁ, কিয়নো পাণ্ডাজন লগ ধৰাৰ কাৰণে মোৰ কামটো অতি সোনকালে হ'ল। নহ'লে আপোনাৰ ইয়াতে লাইনত যদি আমি থাকিবলগীয়া হয় বহুত টাইম আমাৰ লাইনতে 7-8 ঘণ্টামান লাইনতে লাগি যাব। আৰু এতিয়া আমি মাক দৰ্শন কৰাৰ আগতে মই ইয়াতে চাকি ধূপ জ্বলাই লৈ ভিতৰলৈ যাম। আৰু এইফালে দেখিছে মোৰ ল'ৰাটো, সি চাৰিওফালে চাই আছে, তাতে তাৰ বহুত গৰম বুলি কৈছে ই মোক। সকলোৱে জানেই চাগে মা কামাখ্যা দেৱালয়ক পৃথিৱীৰ 51টা শক্তিপীঠৰ ভিতৰত আটাইতকৈ পবিত্ৰ আৰু আটাইতকৈ পুৰণি বুলি গণ্য কৰা হয়। যোন ব্যক্তিয়ে মা চৰণত মূৰ দোৱায় ইয়াত সকলোৰে মনোকামনা পূৰ হয়। অলপ পাছতে আমি ভিতৰলৈ যাম, কিয়নো এতিয়া 1টা বাজিছে আৰু 1টা বজাত আপোনাৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। আৰু এয়া হৈছে সৌভাগ্য কুণ্ড। ইয়াক মাক দৰ্শন কৰাৰ আগতে ভৰি হাত ধুই লোৱা হয়। আৰু ইয়াতে ওচৰতে আপোনাৰ গণেশৰ মূৰ্তি আছে, তাতে ধূপ চাকি আপোনালোকে জ্বলাওঁ বুলি ক'লে জ্বলাই ল'ব পাৰে। কি হ'ল তোমাৰ? আমি পণ্ডিত নতুন নেকি ক'ত আছে? ব'লা মই দেখাম। এইফালে আপোনালোকে দেখিছে বহুত দীঘল লাইন, আৰু এইফালে এতিয়াতো বন্ধ হৈ আছে কাৰণ অলৰেডি বহুত লাইন লাগিয়ে আছে। ইয়াৰ পিছত আমিও লাইনত থাকিম আৰু খুলি দিয়াৰ লগে লগে। আপোনালোকে দেখিছে বহুত দীঘল লাইন, আৰু লাইনত যদি আমি থিয় হওঁ বহুত টাইম লাগি যাব, কাৰণে আমি পাণ্ডুজনক লগ ধৰি লৈছিলোঁ। আৰু এইফালে আপোনালোকে দেখিছে বহুত দীঘল লাইন, আৰু মই এই লাইনত নৰখোঁ কাৰণ মই আগতে এজন পাণ্ডা লগ ধৰি ল'লোঁ, কাৰণ তেখেতে আমাক অতি সোনকালে কামখিনি কৰি দিছিল। আৰু ইয়াতে আপোনালোকে আহিলে যদি লাইনত ৰখোঁ বুলি আপোনালোকে ৰখিব পাৰে, আৰু ইভাগে যদি সোনকালে মাক দৰ্শন কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এজন পাণ্ডা লগ লাগি ল'ব। নহ'লে আপোনালোকৰ ইচ্ছা অনুযায়ী তেওঁক দিব পাৰে, তেওঁ কোনো আপোনালোকক ডিমাণ্ড নকৰে, যেনেকৈ পাৰে আপোনালোকে দিব পাৰে। এতিয়া আমাৰ দৰ্শন কৰি হৈ গ'ল, এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ। বহুত সময় লাগে, বহুতো লাগে, আপোনালোকে জানে চাগে।
এতিয়া আমি যাম ফাইনেলি আমি এতিয়া বৰ্তমান কামাখ্যা মন্দিৰ দৰ্শন কৰি এতিয়া আমি ৰুম পালোহি আৰু আমি ওলাই গৈছিলোঁ 11টাত আৰু এতিয়া বাজিছে আপোনাৰ 5টাত কিন্তু তাত গৈ ভাগৰ কি মানে মোৰ একো অনুভৱ হোৱা নাই সঁচা কথা ক'ব গ'লে আৰু এনেকুৱা ঠাইবিলাকত মানে বিশেষকৈ মন্দিৰ নিচিনা ঠাইবিলাকত গ'লে সঁচাকৈ ভাগৰ বোলা বস্তুটো মোৰ একেবাৰে অনুভৱ নহয় খুব ভাল লাগিল আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ মোক জনাব আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ ভিডিঅ'কেইটা কেনেকুৱা লাগিল মোক জনাব নেক্সট ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ এতিয়ালৈ